আমি খাগ্ৰাবাৰী আঞ্চলিক বাথৌ আশ্ৰম এইটো 42খন গাঁৱৰ এটা বহুত পুৰণা এটা বাথৌ মন্দিৰ হয়। ইয়াত আমি 45 নং ভেৰগাঁও সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী শ্ৰীযুত নেলছন বড়ো ডাঙৰীয়া তেখেতৰ হৈ পেলাই আমি প্ৰাৰ্থনা কৰিছোঁ আৰু ইয়াৰ সকলো গাঁৱৰ ৰাইজ ওলাই আহিছে, গাঁৱৰ সভাপতি সম্পাদক ওলাই আহিছে আৰু ময়ো নিজেও উপস্থিত আছিলোঁ। আকি পিছে মই এইখন মন্দিৰত বিভিন্ন শুভ কাম আৰম্ভ কৰাৰ আগতে মই প্ৰাৰ্থনা কৰোঁ আৰু সেই হিচাপে ফল পাই আহিছোঁ। মই নিজৰ নিৰ্বাচনতো মই দুবাৰ জিকিছোঁ, এই দুবাৰতো মই প্ৰথম এই আশ্ৰমত মই প্ৰাৰ্থনা কৰি আহিছোঁ। সেই হিচাপে আমি আশা ৰাখিছোঁ আমাৰ UPPL দলৰ 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ কাৰণেও আজি আমি প্ৰাৰ্থনা কৰিছোঁ। নিশ্চয় বৰাই বাথৌৱে আমাক আশীৰ্বাদ দিব, ৰাইজে মৰম দিব, ৰাইজে আমাক সহযোগ কৰিব, এইটো আমি আশা ৰাখিছোঁ। আৰু এনেও আমাৰ এই খাগ্ৰাবাৰী বৃহত্তৰ অঞ্চল 42খন গাঁৱৰ লৈ পেলাই যিটো আশ্ৰম ইয়াত আছে, এই আশ্ৰমৰ যিমানখিনি বড়ো ৰাইজ সাধাৰণ আৰু সকলো জাতি জনগোষ্ঠী অৰ্থাৎ সকলো ৰাইজে আগৰ পৰা এটা সংগ্ৰামী ধাৰা দি আহা, গতিকে চবে একত্ৰিত হৈ পেলাই থাকে। সেই হিচাপে আমি আশা কৰিছোঁ যে আগন্তুক 45 নং ভেৰগাঁও বিধানসভা নিৰ্বাচনৰ কাৰণে নেলছন বড়ো ডাঙৰীয়াক বিপুল ভোটত জয়ী কৰাব।